স্বাগতম জানাইছো আপোনাক আসাম অনলাইন ইউটিউব চেনেললৈ। আজি আপোনাক দেখুৱাম আপুনি ইপোষ্ট মেচিনত আপোনাৰ মোবাইলৰ পৰা ৱাইফাই কানেক্ট কৰি কেনেকৈ এই ইপোষ্ট মেচিনটো আপুনি চলাব। যদি আমাৰ চেনেলত আপুনি নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অল অপচনত ক্লিক কৰি দিয়ক। আপুনি যেতিয়া ইপোষ্ট মেচিন অন কৰি লব তাৰ পিছত আপুনি ইয়াতে দেখিব সেটিং, আপুনি সেটিং অপশনটোত ক্লিক কৰি দিব। সেটিং অপশনত ক্লিক কৰি ইয়াতে আপুনি দেখিছে ৱাইফাই, আপুনি ৱাইফাইটো সিলেক্ট কৰি লব। ৱাইফাই আপুনি সিলেক্ট কৰি ইয়াতে আপুনি দেখিছে এই যেটো অপশন, এই অপশনটোত আপুনি এনেকুৱা ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ সমূহত এনেকুৱা আহি যাব। আপুনি ইয়াতে দেখিছে ৱাইফাই, আপুনি যেতিয়া ৱাইফাই অপশনটোত ক্লিক কৰিব, ৱাইফাই অপশনটোত আপুনি ক্লিক কৰি ইয়াতে আপুনি এনেকুৱা দেখিবলৈ পাব। চাওক ইয়াতে আপুনি আপোনাৰ সমূহত এনেকুৱা আহি যাব। ইয়াতে আপুনি যেটো মোবাইলৰ কানেক্ট কৰিব ইয়াতে নেম আহিব। আপুনি এতিয়া এড অপশনত ক্লিক কৰিব। এড অপশনত ক্লিক কৰি আপোনাৰ মোবাইলৰ যেটো নেম আছে নেমটোৰ ওপৰত এনেকুৱা ক্লিক কৰিব। নেমটোৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনাৰ সমূহত এনেকুৱা আহি যাব। ইয়াতে আপোনাৰ অলপ ওয়েট কৰিব। ওয়েট কৰাৰ পিছত আপোনাৰ সমূহত এনেকুৱা আহি যাব। আপুনি ইয়াতে দেখিছে এটা অপশন আহিছে। ইয়াতে আপুনি দেখিছে ইয়েস, আপুনি ইয়েস যেটো অপশন, ইয়েস অপশনটোত এনেকুৱা ক্লিক কৰি দিব। ইয়েস অপশনত ক্লিক কৰাৰ পিছত আপোনাৰ সমূহত এনেকুৱা আৰু এটা অপশন আহিব। ইয়াতে আপুনি ওকে যেটো অপশন, ওকে অপশনত ক্লিক কৰিব। ওকে অপশনত ক্লিক কৰাৰ পাছত আপোনাৰ ইয়াতে নেটওয়াৰ্কটো গ্ৰীন কালাৰৰ হৈ যাব। এনেকুৱা আপুনি গ্ৰীন কালাৰৰ দেখুৱাৰ পিছত আপুনি বেক অপশনত ক্লিক কৰিব। বেক অপশনত ক্লিক কৰি ইয়াতে আপোনাৰ হোম স্ক্ৰিনত আহি যাব। হোম স্ক্ৰিনত আহি আপুনি এইটো দেখিব গ্ৰীন কালাৰ হৈছে নে। আপুনি অলপ ওয়েট কৰিব, এই নেটওয়াৰ্কটো অটোমেটিক গ্ৰীন কালাৰ হৈ যাব। আপুনি এনেকুৱা দেখিবলৈ পাব। চাওক এইটো গ্ৰীন কালাৰ হৈ গৈছে। এনেকুৱা আপুনি দেখিবলৈ পাব। ভিডিওটো কেনেকৈ হৈছে জনাব মোৰ ইউটিউবৰ কমেন্ট বক্সত। ভাল লাগিলে শেয়াৰ কৰিব।